Welcome students. আজিৰ ভিডিঅ'টোত আমি চেপ্টাৰ নম্বৰ 9 বীজগণিতীয় ৰাশি আৰু অভেদসমূহ এই অধ্যায়টো আমি আলোচনা কৰিবলৈ ওলাইছো। এই অধ্যায়টো আমাৰ কি হৈছে আমাৰ যিখন পাৰ্ট 2 বুক আছে সেই বুকখনত ফাৰ্ষ্ট চেপ্টাৰ হিচাপে আছে। ঠিক আছে? ভিডিঅ'টো তোমালোকে স্কিপ নকৰাকৈ লাষ্টলৈকে মন দি চাবা। মই আশা কৰোঁ তোমালোকে গোটেইখিনি কথা ভালদৰে শিকিব পাৰিবা আৰু কোৱেশ্চনসমূহ ইজিলি সলভ কৰিব পাৰিবা। চাবা, যেতিয়াই বীজগণিতীয় ৰাশিৰ কথা আলোচনা কৰা হয় আটাইতকৈ দৰকাৰী শব্দ দুটা আহে আমাৰ চলক আৰু ধ্ৰুৱক। তোমালোকে নিশ্চয় আগৰ ক্লাছত পাইছিলা চলক আৰু ধ্ৰুৱক মানে কি, তথাপিও মই ৰিকেপ কৰি দিছো। আমি যদি একেবাৰে সহজ ভাষাত ক'বলৈ যাওঁ, চলক কোনবিলাক, যে আমাৰ যিবিলাক ইংৰাজী বৰ্ণমালাৰ আখৰ আছে এৰ পৰা জেডলৈকে এইবিলাক চলক হিচাপে ব্যৱহাৰ কৰা হয়। আৰু যিবিলাক আমাৰ সংখ্যা আছে 1ৰ পৰা আমি যিমানলৈকে যাবা সেইবিলাক আমাৰ কি হিচাপে ধ্ৰুৱক হিচাপে ব্যৱহাৰ কৰা হয়। এতিয়া চলক আৰু ধ্ৰুৱক মানেনো কি বা দুটাৰ মাজত পাৰ্থক্য কি? এতিয়া চাবা, চলক কি, তো যাৰ মান সলনি হৈ থাকে তাকে আমি চলক বুলি কওঁ। ঠিক আছে? এতিয়া মান সলনি হৈ থাকে মানে কেনেকুৱা? এতিয়া চাবা, চলক কোনবিলাক হ'ল এৰ পৰা XY জেডলৈকে আমাৰ কি হয় চলক হয়। তো এতিয়া কৈছে যাৰ মান সলনি হৈ থাকে, তাৰমানে কি বুজাইছো কি এইবিলাকৰ মান সলনি হৈ থাকে নেকি? ইয়েছ হয়। এতিয়া মই তোমাক জাষ্ট দুটা সৰু উদাহৰণ দিছো। দুটা সমীকৰণ লৈছো x + 2 = 0 আৰু এটা লৈছো মই x - 4 = 0। চাবা, ইয়াতে x ৰ মান কি পাবা -2, ইয়াতে x ৰ মান কি পাবা +4। চোৱাচোন এতিয়া দুটা সমীকৰণত কি হয় x ৰ মানটো বেলেগ বেলেগ হয়। তাৰ মানে কথাটো এনেকুৱা, পৰিস্থিতি সাপেক্ষে কি হ'ব পাৰে, সাৰ্কামস্টেন্সেস সাপেক্ষে কি হ'ব পাৰে, চলকৰ মানবিলাক কি হৈ থাকে সলনি হৈ থাকে। বুজি পালা? আনহাতে ধ্ৰুৱক সংখ্যাবিলাক কি হয় সদায় স্থিৰ হয়। 2 মানে কি 2 হয়, 2ৰ সলনি হ'ব নে, বা 3 বুলি যদি মই কওঁ তাৰ মানটো কি হ'ব 3 হ'ব, এইটোৰ চেঞ্জিং নহয়। ঠিক আছে? এতিয়া মনত ৰাখিবা, চলক মানে যাৰ মান সলনি হৈ থাকে তাক চলক বুলি কয়। আৰু চলক কোনবিলাক হয়, আখৰবিলাক হয়। ধ্ৰুৱক কোনবিলাক, যাৰ মান সলনি নহয়, মানে সংখ্যাবিলাকক ধ্ৰুৱক হিচাপে ইউজ কৰা হয়। তো ইংলিছত ধ্ৰুৱকক আমি কওঁ কনষ্টেন্ট আৰু আমি চলকক কওঁ আমি ভেৰিয়েবল। পাৰিলে মনত ৰাখিবা। হৈছে? এইখিনিলৈকে ক্লিয়াৰ হৈছে? হৈ গ'ল। এতিয়া চাবা, তো এটা চলক লোৱা, ধৰি ললো x। ঠিক আছে? এটা ধ্ৰুৱক লোৱা, ধৰি ললো 3। দুটাক প্লাস কৰি দিয়া, হৈ গ'ল। তো ইয়াকে আমি কম বীজগণিতীয় ৰাশি। এতিয়া গম পালা বীজগণিতীয় ৰাশি কেনেকৈ উৎপন্ন হয়? যেতিয়া তুমি চলক আৰু ধ্ৰুৱকক লগ কৰিবা তেতিয়া কি হৈছে এটা বীজগণিতীয় ৰাশি উৎপন্ন হয়। হৈছে? মই যিকোনো ল'ব পাৰোঁ, ধৰা মই y লৈছো, y বুলি ক'লে অকল যে y ল'বা তেনেকুৱা কথা নহয়, মই 4y লৈছো। ঠিক আছে? প্লাস মই ইয়াৰ পৰা এবাৰ মই সংখ্যা বুলি ক'লে অকল প্লাস নহয় মাইনাস বিলাকো হ'ব, মই -3 লৈছো। ঠিক আছে? মই ইহঁত দুটাক লগ কৰি দিছো। বুজিছা? তো মই এটা চলক ললো, 4 4y 5y এইটো পিছৰ কথা, এটা মই সংখ্যা ললো, ধ্ৰুৱক ললো। যেতিয়া মই ইহঁতক লগ কৰি দিম এইটো কি হ'ব আমাৰ বীজগণিতীয় ৰাশি। থাকিবনে মনত? চলক আৰু ধ্ৰুৱকক কম্বাইন কৰি দিলে, লগ কৰি দিলে এটা বীজগণিতীয় ৰাশিৰ উৎপন্ন হয়। ঠিক আছে? লগ কেনেকে কৰে? যেতিয়া লগ কৰিব তাত দুটা চিন থাকিব পাৰে, হয় প্লাস থাকিব নহলে মাইনাস থাকিব। তো মই দুটা বীজগণিতীয় ৰাশি ললো, এটা x + 3, এটা 4y - 3। ঠিক আছে? সো যে এইটো হল চলক, এইটো ধ্ৰুৱক, এইটো চলক, এইটো ধ্ৰুৱক, মাজত কি আছে -3, মাজত আছে +3। ঠিক আছে? এতিয়া ইয়াত চাবা তোমালোকে, যেতিয়া এই বীজগণিতীয় ৰাশিটোৰ পৰা কি আছিল চলক আৰু ধ্ৰুৱক আছিল, তো ইয়াক যদি ভাঙি দিয়া যায় কি পাম, x পাম আৰু কি পাম 3 পাম। ইয়াক যদি ভাঙি দিয়া যায় 4y পাম আৰু এটা কি পাম -3 পাম। এই x আৰু 3 কি বুলি কয় জানা? পদ বুলি কয়। ইংলিছত আমি কওঁ TERMS, টাৰ্মস। ঠিক আছে? তো ইয়াতে কি পালো 4y এটা আৰু -3 এটা, ইহঁত দুটা কি বুলি কয়, ইহঁত দুটাকো পদ বুলি কয়। ৰাশিটোক যেতিয়া ভাঙি দিয়া যায় তেতিয়া ইয়াতে দুটা পদ আছে, গতিকে ইয়াক কোৱা হ'ব, ইয়াৰ নাম হ'ব দ্বিপদ ৰাশি। হল? ইয়াতো দুটা পদ আছে, ইয়াৰ নাম হ'ব দ্বিপদ ৰাশি। হৈছে? ঠিক আছে। এতিয়া চাবা, ধৰা x + 3 ঠাইত মই x + 0 ললো, ল'ব পাৰি? 0 লিখা নাথাকে, কেনেকে থাকিব x থাকিব। কেইটা পদ আছে? এটা পদ, ইয়াক কি কোৱা হ'ব এক পদ ৰাশি। হল?
এবাৰ আহা আকৌ বেলেগ এটা লোৱা 2x plus 4y minus 3 এইটো এটা বীজগণিতীয় ৰাশি কিয় এটা কি আছে চলক দুটা আছে ধ্ৰুৱক এটা আছে নে নাই তো এইটো কেইটা পদ আছে ইয়াত তিনিটা পদ আছে তো ইয়াক নাম দিম ত্ৰিপদ ৰাশি বুজি পাইছা না তোমালোকে চাবা x plus 0 নাথাকে অকল x বুলি থাকে তো এটা পদ আছে তো তাৰ নাম একপদ ৰাশি ইয়াতে দুটা পদ আছে দ্বিপদ ৰাশি তিনিটা পদ আছে ত্ৰিপদ ৰাশি তাৰ মানে কি হৈছে তো বীজগণিতীয় ৰাশি বিলাকক আমি কি কৰিব পাৰো ভাগ কৰিব পাৰো এটা পদ থাকিলে একপদ ৰাশি দুটা পদ থাকিলে দ্বিপদ ৰাশি তিনিটা পদ থাকিলে ত্ৰিপদ ৰাশি আৰু যে তিনিটাতকৈ বেছি পদ থাকে তাক আমি কি নাম দিম বহুপদ ৰাশি হৈছে ঠিক আছে তো এইখিনি কথা আমি জানিব লাগে তো ইয়াৰ আগতে আমি যিবিলাক এক্সাম্পল ললো ধৰা মই এনেকৈ লৈছিলো এটা এটো কি ৰাশি আছিল দ্বিপদ ৰাশি সিম্পলি বহুপদ দ্বিপদ ৰাশি হয় না হয় বা বীজগণিতীয় ৰাশি ধৰি ললো আমাৰ এটো বীজগণিতীয় ৰাশি বীজগণিতীয় ৰাশি ভাঙি দিলে কেইটা পদ পাম 4y এটা তো ইয়াৰ পদ কেইটা আছে দুটা পদ আছে এটা পদ কি 4y আৰু এটা পদ কি -3 হৈ গল এটা দুটা পদ আছে মই কমা দিছো হল এতিয়া তুমি যদি 4y ভাঙি দিয়া 4y কেনেকৈ লিখিব পাৰি 4 into y বা 4 পূৰণ y তো 4y মানে আছে 4 চাবা দেই সব বিলাক বীজগণিতীয় ৰাশি কেনেকৈ এটা সংখ্যা থাকে এটা আখৰ থাকে যদি তোমাৰ ওচৰত এটা সংখ্যা আৰু আখৰ থাকে তেতিয়া তুমি ইয়াক ভাঙি দিব পাৰিবা ঠিক আছে এই যে ভাঙি দিলো 4 into y এই 4 টোক কি বুলি কয় জানানে এই 4 টোক কোৱা হয় সহগ কাৰ সহগ y ৰ সহগ তাৰ মানে ইয়াতে তুমি বুজিবা y ৰ সহগ কিমান হৈছে 4 ইংলিশত কম y ৰ কোএফিচিয়েন্ট যেটো 4 বুজি পাইছা ক্লিয়াৰ আৰু এটা লও ঠিক তেনেকৈ ইয়াত চোৱা 3x আছিল এটো এটা বীজগণিতীয় ৰাশি হয় না নহয় কাৰণ বীজগণিতীয় ৰাশিত কি থাকিব পাৰে এটা পদ থাকিব পাৰে দুটা থাকিব পাৰে তিনিটা থাকিব পাৰে চাৰিটা থাকিব পাৰে তো যেইটাই পদ নাথাকক কি ৰাশি হ'ব এক যদি ভাঙি দিয়া এনেকুৱা হ'ব তিনিটো কি হ'ব x ৰ সহগ 3 হৈছে বুজি পাইছা ঠিক আছে হল ঠিক আছে ইয়াক কেনেকৈ ভাঙিব পাৰি সংখ্যাবিলাকো ভাঙিব পাৰি আখৰবিলাকো ভাঙিব পাৰি ভাঙিলো -5 টো কি হ'ব আমি সহগ বুলি ক'ব পাৰিম কাৰ সহগ x y ৰ সহগ এইখিনিলৈকে বুজিছা তোমালোকে আৰু এটা দৰকাৰী কনসেপ্ট আছে দুটা শব্দ আছে বা শব্দ বুলি ক'ব পাৰো সেইটো আছে সদৃশ পদ আৰু অসদৃশ পদ ঠিক আছে সদৃশ মানে যাক আমি কওঁ লাইক বা ইয়াতে বুকত আছে সিমিলাৰ আৰু অসদৃশ মানে বেলেগ আনলাইক যাক কওঁ আনসিমিলাৰ ওকে তা সদৃশ পদ আৰু অসদৃশ পদ কোনবিলাক -6x 3/2x দেখিছানে 5x -6x 3/2x ইয়াতে চাবাচোন ইয়াতে সবতে কি আছে তাৰমানে ইয়াত সবতে চলকটো তোমাৰ x আছে না নাই যদি চলকটো একে থাকে যিবিলাক ৰাশিৰ চলকটো একে থাকে যিবিলাক পদৰ চলক একে সেইবিলাকক কোৱা হয় সদৃশ পদ তো আমি কি লিখিম এক্সাম্পল কি লিখিম এক্সাম্পলত লিখিম ইয়াত যে লিখিলো 5x -6x 3/2x দেখিছানে ইয়াৰ প্ৰত্যেকটোতে চলক আছে কি আছে x আছে সদৃশ পদৰ এটা ধৰ্ম আছে যে সদৃশ পদৰ এটা ধৰ্ম আছে সেই ধৰ্মটো হৈছে কি সদৃশ পদৰ মাজত যোগ বা বিয়োগ কৰিব পাৰি বুজি পাইছা তো ইয়াৰ পৰা দুটা পদ লোৱাচোন তুমি ঠিক আছে মই ললো 5x বেলেগ ললো 5x ললো এটা আৰু এটা মই ললো 3x দুটা পদ সদৃশ পদ কাৰণ কি ইহঁতৰ কি আছে চলক একে আছে গতিকে ইহঁতক যোগ কৰাচোন কিমান হ'ব তাৰমানে কেনেকৈ যোগ কৰিব x ক তুমি কিবা এটা ধৰি লোৱাচোন ধৰি লোৱা x মানে আছে এপল 5টা আপেল 5 এপল 3x 3 এপল কেইটা হ'ব 8 আপেল হ'ব না নাই তাৰ মানে 5টা আপেল 3টা আপেল লগ লাগিলে কি হ'ব 8টা আপেল ঠিক তেনেকৈ 5 আপেল তোমাৰ আছে 3টা তুমি মাইনাস কৰি দিলা তাৰ মানে কি বেলেগক দি দিলা তোমাৰ ওচৰত কি থাকিব 2 apple or 2x তো সদৃশ পদবিলাকক কি কৰিব পাৰি যোগ বা বিয়োগ কৰিব পাৰি ক্লিয়াৰ এটা নেক্সট এটা অসদৃশ পদ যাক আমি আনলাইক টাৰ্মছ বুলি কওঁ কোনবিলাক যিবিলাক পদৰ
চাবা যিবিলাক পদৰ চলক বেলেগ বেলেগ হয় এক্সাম্পল মই লৈছো মই তিনিটা পদ লৈছো এটা মই ললো x 2x এটা মই ললো 3y আৰু এটা মই ললো 4z ইয়াত চোৱাচোন এটা চলক x আছে এটা চলক y আছে এটা চলক z আছে গতিকে যেহেতু চলক বিলাক বেলেগ বেলেগ হিয়তক আমি অসদৃশ পদ বুলি কওঁ হ'ব তো ইহতক আমি কি কৰিব নোৱাৰো তো যোগ বিয়োগ কৰিব নোৱাৰো কিছুমানে তোমালোকে বহুতে কনফিউজ কৰা চাবা দেই 2x 2x স্কয়াৰ আৰু 2x কিউব তো এইটো কি হয় আমাৰ অসদৃশ পদ হয় কিয় ইয়াত চলকটো কি আছে x ইয়াত চলকটো কি আছে x স্কয়াৰ ইয়াত চলকটো কি আছে x কিউব তিনিটা একে নহয় তো x মানে আমি গম পাও 1x x স্কয়াৰ মানে কি x পূৰণ x আৰু x কিউব মানে কি হয় x into x গতিকে তিনিটা কি হয় একে নহয় they are not same গতিকে ইহতক আমি কি কওঁ অসদৃশ পদ বুলি কওঁ নিশ্চয় তোমালোকে এখিনি কথা বুজি পাইছা গতিকে এখিনি কথা ভালকে মন দি চাবা প্ৰথমৰ পৰা লাষ্টলৈকে তোমালোকে মন দি চাবা আমি নেক্সট ভিডিওত আমি এক্সাৰসাইজ 9.1 সলভ কৰিম তেতিয়া তোমালোকে এখিনি কথা জানিলে কোৱেশ্চন বিলাক ভালকে এটেম্প কৰিবলৈ পাৰিবা ঠিক আছে সো থ্যাংক ইউ